তো ওয়েলকাম স্টুডেন্টস, তোমালোকক মই অনলাইন ক্লাছলৈ ওয়েলকাম জনাইছোঁ, স্বাগতম জনাইছোঁ। আজি মানে কি এঘণ্টা ক্লাছ কৰিম তোমালোকক মই আজি। এঘণ্টা সময়ত মই ৰেষ্টা কৰি নাথাকোঁ ভাবিছোঁ। মই একদম লিখি যাম, তোমালোকে বোলে আজি এনেকৈ দাঙিবা দেই, এনেকৈ বোলে আজি বোলে ছাৰ মই আমুকটো একদম সোৱাদ দাঙিবা দেই, বাঁহত সোৱাদ। ছাৰ মই আহিলোঁ, ছাৰ মোৰ এই ৰাম আহিছে বা ৰহিম আহিছে, এনেকৈ দাঙি দিবা। মই লিখি গৈছোঁ, একদম সোনকালে কোৱা দেই। মই লিখিছোঁ মানে এঘণ্টা টাইম, একদম সোনকালে কোৱা। মৃণাল ছাৰ, ঋতু ছাৰ, কুণাল ছাৰ, ৰক্তিম ছাৰ, ফ্ৰী ফায়াৰ তাৰপিছত ফ্ৰী ফায়াৰ কোনে কলি কোনে ফ্ৰী ফায়াৰ ছাৰ মই নাই খেলা ফ্ৰী ফায়াৰ। ছাৰ মই মোবাইল লোৱাই নাই ছাৰ, মোক কিতাপ এখন ছাৰ মই নাই লোৱা ছাৰ, মই পঢ়িয়ে আছোঁ অনলাইন ক্লাছত। ছাৰ আপুনি এনেই কৈছে আকৌ দেই, ছাৰ আপুনি এনেই নক'ব দেই। এইখন দেখিছ ন, এইখন ছাৰৰ হাত দেখিছ, কটককৈ পৰিব, কটককৈ হে। 6টাকৈ ষ্টুডেণ্ট আছে, মোৰ নিচিনা ডাঙৰ চকু থকা মানুহ আছোঁ হে। তই ফ্ৰী ফায়াৰ নাই খেলা বুলি ক'লে হ'ব নি হে? ক'লে হ'ব নি? তই ক'লে হ'ব নি? তই ফ্ৰী ফায়াৰ নায়ে খেলা দিবা, তোক মাৰে বাবে ফ্ৰী ফায়াৰ নাম কেতিয়া দিলেও ল'ৰা কেতিয়া দিলে? মই ৰেজিষ্টাৰ কৰিছোঁ, তই কৈছ কি ছাৰ মই ফ্ৰী ফায়াৰ। তই ফ্ৰী ফায়াৰ বুলি কেলৈ কবি? মোক ৰেচপেক্ট নাইকিয়া হৈছে। তই এইবাৰ টেষ্ট পৰীক্ষাটো তই ফেইল কৰিবি, তই মেট্ৰিক দিব নাপাৱ ল'ৰা। আৰু ছাৰ মই আপোনাক নাই খেলা বুলি কৈছোঁ দেখোন, হয় হ'ব দিয়ক, ফেইল কৰালেও ক'ব, স্কুলত উলিয়ালে হ'ব, কি কৰিব। কিন্তু আপোনাৰ কথাটো মই খানাৰ কথাটো জানো ছাৰ। আপুনি তুমি ঘৰত যে বিয়াত কওঁ নি, চবকে কওঁ নি হে? মোক ফেইল কৰালে কৰিব। আপুনি কিন্তু খানাৰ কথা ফচি যাব দেই ছাৰ, আপোনাৰ কিন্তু সন্মান যাব দেই। ল'ৰাটো তই মইতো কিনিহে কৈছোঁ, তোক নুলিয়াও নহয়, তোক মই নুলিয়াওঁ দেই। তোক মেট্ৰিক পৰীক্ষা দিবি, মই তোক 10 দিব লাগিব নহয়, 10ৰ ভিতৰত। একো নকবি দেই, মই তোক একো নকওঁ নহয়। তই পাৰিছ, তই ফ্ৰী ফায়াৰ খেলিছ, তই কবিয়ে ন। তোৰ গাত একো দুখ নাই, মই তোক কিবা 10 চবতে দিবলৈ ক'ম। মই প্ৰিন্সিপাল, তই চিন্তা নকৰিবা, তই পাছ এবাৰ, তোক একো নকওঁ। তোক আজিৰ পৰা কোনো স্কুলত নেমাৰে, তই একো নকবি আৰু যি টি তাকে বুলি। ছাৰ হ'ব দিয়ক, আৰু আপুনি যদি নকয় মইনো কেলৈ ক'ম। ছাৰ মই খেলোঁ। ল'ৰা হ'ব দে, মই তোক কিনিয়ে কৈছিলোঁ। হেৰি ল'ৰাটো হেৰি তোৰ হ'ব দে। মই মৃণাল এই নহয়, আজি ল'ৰাই চব ল'ৰা ছোৱালী ক'লে গ'ল, ছোৱালী এজনীও ছোৱালী নাই যে, ছোৱালীবোৰ ক'লে গ'ল? তই ক ছোৱালীবোৰ ক'লে গ'ল? ছাৰ কেলে কালি আমাৰ গাঁৱত বিয়া নাছিলে জানো? ছাৰ চব তালৈ গৈছে চাগে, পেটৰ বিষত আহি পোৱা নাই, নহবা ছাৰ বিয়া বিছনাখানা হোৱা নাই চাগে। ছাৰ বিয়া মেইন থিং বিয়া, চব নাই অহা যে বিয়া। ছাৰ বিয়াই পালে বিয়া খাবলৈ গ'ল ন? এটি বিয়া খায়ে পৰীক্ষা পাছ কৰিব ন, ক্লাছ কৰিব নালাগে নহয়। এটি চব ফেইল হ'ব, গম পাইছ? ছোৱালী চব ফেইল। তহঁতিকেইটাক যাম পাওঁ, তহঁতকেইটাক। মৃণাল তই পাছ কৰিবি। হেৰি নহয়, তই কথা এটা কোৱা আকৌ, কালি বিয়াখন ক'ত আছিলে? মই যে খবৰ নাপালোঁ হে। বিয়াখন ক'ত আছিলে? ছাৰ আপোনাৰ কিন্তু একদম লোভে যাব দেই, লোকৰ ঘৰত বিয়াখন হৈ গ'ল, ক'ত আছিলে আপোনাকনো কেলৈ লাগিব? আপুনি যেন যাব আৰু দেই, একদম বিয়া বুলিলে বিয়া আৰু দেই, কষ্ট আপুনি সঁচাকৈ খুওৱা দেই। মৃণাল তই কিন্তু তেনেকৈ নকবি আগতে, মোৰ বিয়া প্ৰতি ইমান ৰাপ নাই আগতে। মই খাবলৈ নোপোৱা নহয় বিয়া, লোকৰ ক'ত বিয়া আছে জুতি লৈ ফুৰিবলৈ মই পাগল খুকুৱা বুলি আহিছে তই কিন্তু তেনেকৈ নকবি আগতে। আজি ক চাবি আকৌ দেই, তই মোক একদম হৈ যাব তোৰ গাল দেই। আৰম্ভ কৰোঁ। ছাৰ লাষ্ট আছে হয় নে? মইতো সঁচা কথা ক'ম,
আপুনি লাজ পাওক কি মোৰো সঁচা কথা কৈছোঁ ন এই হ'ব দে এইবোৰ যোৱা বস্তু যাবই আৰু গালিয়ে গম নাপালোঁ আজি কি কৰিম হয় নাই হেৰি মই ক্লাছ যাম ক্লাছলৈ যাম কিতাপলৈ যাম মই প্ৰথমতে হেৰিয়ক সুধি লওঁ কথা এটা মৃণালকে সুধিম মৃণাল হেৰি মৃণাল তই কালিতো মই ক্লাছ কৰিলোঁ কালিতো ক্লাছ কৰিছোঁ তইতো আছ তই কৈছ ছাৰ মই বহুত বুজিলোঁ তই ক'লি এতিয়া তই মোক প্ৰথমতে কৈ ল'ব লাগে তই মোক কালি ক্লাছ কৰিছ 12 বজাত ক্লাছ কৰিছোঁ তই ক্লাছ কৰাৰ পিছত তই কি বুজিলি ক গোটেই ক্লাছ কৰাৰ পিছত দিনটোত কি বুজিলি তই মানে কালি কি জ্ঞান ল'লি মানে কালি ক্লাছ লোৱাৰ পিছত ছাৰ আপুনি বাৰু অকল মোকে পায়গৈ নি বাৰু তই ছটা আজি ক্লাছত 6টা আছোঁ ক্লাছত 25টামান ষ্টুডেণ্ট আছে ছাৰ আপুনি মোকে পায়গৈ নিব আৰু সুধিছে ছাৰ কালি কি বুজিলোঁ কালি ক্লাছ হোৱাৰ পিছত ছাৰ মই কি বুজিলোঁ মানে কিনো বুজিলোঁ একো বুজাই নাই দেখোন অঁ ছাৰ বুজিলোঁ ছাৰ কালি মই ফ্ৰী ফায়াৰ খেলা কাষ্টম ছাৰ আগতে ছাৰ চবেই কৈ থাকে ডাঙৰ ল'ৰাবোৰ সৰু লগৰবোৰে পোৱালিবোৰ কৈ থাকে ছাৰ কাষ্টম ছাৰ মোক কাষ্টম খেলি পিনি আশা কৰি থাকে ছাৰ মোক খেলিব নাজানো ছাৰ মোক কালি ডাঙৰ ল'ৰা এটাই ছাৰ কাষ্টম খেলিবলৈ শিকাই দিলে ছাৰ বাপেৰৰ মূৰটো কৈছ বাপেৰৰ মূৰটো হে বাপেৰৰ মূৰটো নহয় তোৰ মূৰটো বাপেৰে ভাল চাগে তোতকে ভাল হে তোক মই কালি ফ্ৰী ফায়াৰ কাষ্টমেই শিকিলি নে কি শিকিলি সোধা নাই তই মোৰ ক্লাছত কি শিকিলি সুধিছিলোঁ তোৰা মইতো কালি তোক আৰু লেচন পঢ়াইছিলোঁ লেচনটো কি বুজিলি সেইটো সুধিছিলোঁ ল'ৰা এইটো গম পাইছ তই মৰিবি তই পাগল গৈ বুজ চৰি ছাৰ দেই চৰি ছাৰ মই আকৌ আপুনি কি বোলো ক্লাছ কৰাৰ পাছত কিবা শিকিলি নি বুলি ক'লে বুলি ভাবিলোঁ ছাৰ সেইকাৰণে মই ক'লোঁ কাষ্টম শিকিলোঁ ছাৰ তই মূৰ্খ আকৌ সেইকাৰণে গম এইটো বুলি ভাবিলি মূৰ্খ চব হ'ব এতিয়া আজি ক্লাছ নেযাওঁ গম পালোঁ তহঁতি মোক ক্লাছ বুলি গম পালোঁ এতিয়া প্ৰশ্ন সুধিম পূৰা একদম ইজি দিম পূৰা চবে কবি হা তই এটা কৰিম চবকে বাপেৰৰ মূৰটো গাইছ বাপেৰৰ মূৰটো মই কি কৰিম এতিয়া কি কৰিম তহঁতৰ পৰা কেনেকৈ শান্তি পাম ল'ৰাহঁত গেম খেল গান গাওঁ আমাৰ ক্লাছত গান গাবলৈ আহিছোঁ গেম খেলিবলৈ আহিছোঁ এইটো এটা অনলাইন ক্লাছ নহয় চব বেলেগকৈ কৰিবলৈ দিছোঁ এবাৰ কাৰণে মাফ কৰি দিয়ক ছাৰ আজিৰ পৰা মোৰ ক্লাছত ছাৰ গান চান নেগাওঁ ছাৰ এবাৰ কাৰণে মাফ কৰি দিয়ক ছাৰ অঁ হ'ব দে এইবাৰ কাৰণে মাফ কৰি দিছোঁ বাৰু মই এইটো প্ৰশ্ন উত্তৰ এইটো হেৰি যদি এজোপা গছৰ যদি তোমাৰ 2টা যদি চৰাই থাকে যদি তোমাৰ এটা চৰাই মৰি থাকে তুমি কেইটা থাকিব এইটো কোৱা ছাৰ এজোপা যদি গছৰ ছাৰ 2টা চৰাই থাকে ছাৰ তাৰপৰা এটা মৰি যায় ছাৰ গছজোপা 2টাই থাকিব ছাৰ কাৰণ ছাৰ চৰাইটো নামি নাযায় নহয় মানে পৰি নাযায় ছাৰ তাতে থাকিব সেইকাৰণে 2টাই থাকিব ছাৰ তোমাৰ কিন্তু মজা হৈছে তোমাৰ ওপৰত একদম 100% বিশ্বাস দেই তুমি কিন্তু একদম লেটাৰ আনিবা তুমি ষ্টেণ্ডো কৰিবা যেন লাগিছে মোৰ তুমি কিন্তু একদম ভাল ছাত্ৰ দেই আমাৰ ক্লাছত ছাৰ আপুনি চবকে ছাৰ প্ৰশ্ন সুধি থাকে ছাৰ আজি আপোনাক মই এটা প্ৰশ্ন সুধিম ছাৰ মানে মোৰ 100% বা 99% গেৰাণ্টি ছাৰ আপুনি নোৱাৰিব হা শুনালে মোক প্ৰশ্ন সুধক মোক ছাৰ আপুনি ক'ব লাগে ছাৰ 100% আমি এতিয়া যোগ কৰোঁ মানে যোগ দিয়ে প্লাছ যেতিয়া যোগ কৰোঁ তেতিয়া ছাৰ মানে কেতিয়া আমিতো জানো 100% যোগ কৰিলে পাৰ হ'ব ছাৰ আপুনি ক'ব লাগে 100% যোগ কৰিলে কেতিয়া পাৰ নহয় ছাৰ বলিয়া 100% যদি যোগ কৰ তই শুনিছ কেতিয়া পাৰ নহয়
তহঁতৰ মুখৰে জানিবি এনেকুৱা উত্তৰবোৰ 12 কেতিয়া নহয় হাতে পাছেতো যোগ কৰিলে 12 হ'বই তহঁতি নিউটা নাজানো তহঁতি ক'ত জানিবি মুখ অকণমান পঢ়িবি কৰ ছাৰ মইতো জানোৱে আপুনি নোৱাৰে বুলি মই 100% দিছোৱে নোৱাৰে ছাৰ চাব দেই হাতে পাছে আমি যদি যোগটো কৰোঁ ছাৰ যদি ভুলকৈ কৰি দিওঁ অংকটো ভুল হ'বনে হাতে পাছে যদি ভুল কৰোঁ তেতিয়াতো হাতে পাছে 12 নহয় হা হাতে পাছে যেতিয়া যোগ কৰোঁ ভুল হ'লে 12 হয় আৰু কুণালটোক মানিছোঁ দেই তোৰ কিন্তু অকণমান নলেজটো আছে দেই বেলেগ ফালেদি আছে কিন্তু আছে ছাৰ আপুনি মুখৰ লগত লাগি ছাৰ ক্লাছটো বৰবাদ কৰিব নালাগে ন ছাৰ আপুনি অংক বা কিবা এটা উলিয়াওক দেই মোক দেৰি হৈছে আকৌ দেই ছাৰ অ' ঋতু তোমাক মোৰ এইটো কাৰণে ভাল লাগে দেই তুমি ইমান পঢ়ো কৰি থাকা নহয় এই গাধবোৰ বাদ দিয়া তুমি মই একদম দেৰি কৰি আছোঁ গম পাইছানে এই ইংৰাজী আৰম্ভ কৰোঁনে অংক কওঁ বাৰু অংককে কওঁনে অংক কৰিলে ভাল হ'ব নি অংককে কওঁ ৰ'বা অ' ঋতু এইখন ডিকশ্যনত একদম কটককৈ অকল পঢ়ো কৰি থাকিবি অংক পঢ়াই তই চোকা বোলে আমি চোকা নেকি কিবা এটা আলোচনা কৰিছচোন ছাৰৰ লগত ইম্পৰ্টেণ্ট কথা পঢ়ি থাকে এনে ঘৰত পঢ়ি যা ওলা ঐ ৰক্তিম তই কিন্তু বেয়া মাউত খাবি দেই নিজে নপঢ় লোকে পঢ়িম বুলি কৈছে তই কেলৈ বাধা দিবি তই গুচিয়া তাত গোটেইকেইটা হৈ পলা হে অকল পেংলাঠি কৰিব জান হে পঢ়িব যাব নোৱাৰ কোনোবাই পঢ়িম বুলি ক'লেও নপঢ় কটককৈ লওঁ পৰিব দেই নাথাকোৱে মই ক্লাছত যাওঁ থাকে থাকক তহঁতি চব বুজোগৈছে এই ক্লাছ এক নাই হোৱা বলিয়া নাযাবি অকল ইটো আছোগে ঋতু আজি ক্লাছ নকৰোঁ দিয়া আজি একদম চিৰিয়াছ কাইলৈ তোমাৰ মতে অংক কৰিম দিয়া অংক ক্লাছ আজিলৈ দিয়া হ'ব বাই দিয়া দেই তুমি ক্লাছ পঢ়াগে দেই পঢ়িবা আগত দেই একদম হ'ব দিয়ক ছাৰ কাইলৈ আৰম্ভ কৰিম আৰু